जगता पान को देव दुष्ट এই সমস্যা বিশ্ব আবদ্ধ থাকি মায়া পাখি চাই সকলোৱে ধৰ্মৰ যেতিয়া সৃষ্টিৰ বুকুত বৃদ্ধি প্ৰভাৱ অধৰ তেতিয়া ধৰ্ম পুনৰ থাকিবৰ বাবে যুগে যুগে মই ধৰো ভিন্ন কাৰণ মই
শ্যামলা পিতা বাৰু কওকচোন প্ৰভু, কেনেদৰে সৃষ্টি হৈছিল পাতনি? শুনা প্ৰিয়ে, যেতিয়া পৃথিৱীত জলাশয় আছিল, চন্দ্ৰ সূৰ্যৰ প্ৰকাশ নাছিল, তেতিয়া নিৰঞ্জন ৰূপে অৱতাৰ মহাব্ৰত অৱলম্বন কৰি আমাৰ এই সুবাহুৰ পৰা আৰু নাভিৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ পৰিচৰ্য সৃষ্টি সৰস্বতী আৰু মোৰ ভিতৰত কোন শ্ৰেষ্ঠ? তুমি কোৱাচোন, কোন শ্ৰেষ্ঠ বুলি ভাবা? প্ৰভু, মোৰ অনুগ্ৰহতে সংসাৰৰ প্ৰাণীয়ে জীৱন ধাৰণ কৰিছে আৰু মোৰ কৰ্তব্যত দৰিদ্ৰও ধনৱান হ'ব পাৰে আৰু ধনৱানো দৰিদ্ৰ হ'ব পাৰে। সেয়েহে নিশ্চয় মই শ্ৰেষ্ঠ। দেৱী, এই সৃষ্টিৰ সকলোৰে নিজস্ব এখন আসন আছে, কৰ্ম আছে, সকলোৰে দায়িত্ব বেলেগ।